আপোনালোকৰ মাজত আহিছোঁ। আজি বনাম আমি মাছৰ মূৰৰ সৈতে কচু ঠাৰি চৰচৰি। কচু ঠাৰি চৰচৰি বনোৱাৰ বাবে কি কি লাগিব চাওঁ আহক। প্ৰথমতে আমি কচু ঠাৰি ভালদৰে ধুই কাটি লওঁ। এনেকৈ সৰু সৰুকৈ কচু ঠাৰি কাটি লৈছোঁ। দুটা আলু সৰুকৈ কাটি লৈছোঁ। নহৰু আৰু জলকীয়া বটি লৈছোঁ। কচু ঠাৰি আলু কাটি ভালদৰে ধুই লৈছোঁ। কেৰাহী গৰম হ'ব দিছোঁ। কেৰাহী ভালদৰে গৰম হোৱাৰ পিছত সৰিয়হ তেল দি দিছোঁ। তেল ভালদৰে গৰম হোৱাৰ পিছত কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজ অলপ ভাজি লোৱাৰ পিছত পেষ্ট কৰি থোৱা নহৰু আৰু কেঁচা জলকীয়াখিনি দি দিছোঁ। এতিয়া কাটি থোৱা কচু ঠাৰি আৰু আলুখিনি দি দিছোঁ। নিমখ দি দিছোঁ। এতিয়া লো ফ্লেমত অলপ ঢাকন দি দিছোঁ। অলপ সময় ঢাকন দিয়াৰ পিছত হালধি দি দিছোঁ। আৰু এবাৰ ঢাকনি দি দিছোঁ। কচু ঠাৰিৰ পৰা বহুত পানী ওলাব। সেই পানীৰে কচু ঠাৰি বইল হ'ব। কচু ঠাৰি অলপ বইল হোৱাৰ পিছত মাছৰ মূৰখিনি ভাঙি দি দিছোঁ। চৰচৰিত এক্সট্ৰা পানী দিব নালাগে। গেছ লো ফ্লেমত ৰাখি ভালদৰে বইল হ'ব দিছোঁ। আৰু এবাৰ ঢাকন দি দিছোঁ। মাজে মাজে চেক কৰি থাকিছোঁ। আৰু এবাৰ ঢাকন দি দিছোঁ। অলপ পানী শুকাই আহিছে। গেছ হাই ফ্লেমত ৰাখি ভালদৰে ভাজিব দিছোঁ। পানী শুকাই যোৱাৰ পিছত ভালদৰে ভাজি লৈছোঁ। এয়া আমাৰ কচু ঠাৰি চৰচৰি ৰেডি। কেনেকুৱা লাগিছে জনাব। ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।